নমস্কাৰ আশা কৰিছোঁ সকলো ভালে আছে ভালনো ক'ত থাকিব দেখিছে বিভিন্ন পৰিস্থিতি পৰিৱেশ কেনেকুৱা ধৰণৰ এটা পৰিৱেশ উদ্ভৱ হৈ গৈছে এই কৰোনাটোৰ পৰা সকলোৱে ভাবিছোঁ এই কৰোনা ভাইৰাছ কেতিয়া যায় বহুত মানুহৰ কৰ্মসংস্থাপন লৈ গৈছে এই কৰোনাই বহুত মানুহক কুঙা কৰি গৈছে গতিকে আমিও ভাবিছোঁ সোনকালে ভেকচিন আহক সোনকালে ইয়াৰ পৰা যাতে মানুহে আমি যাতে ইয়াৰ পৰা পৰিত্ৰাণ পাওঁ যি কি নহওক আজিৰ বিষয়বস্তু কিছু হুকিয়া আজি আমি মাস্কৰ সম্বন্ধে কথা পাতিম ভাল্ভ থকা মাস্ক পিন্ধিব লাগে নে নালাগে যেহেতু এটা নিৰ্দেশনা ওলাইছে যে ভাল্ভ থকা মাস্ক এতিয়া পিন্ধিব নালাগে যদি পিন্ধিব নালাগে কিয় পিন্ধিব নালাগে আৰু আপোনালোকে ইয়াৰ মাজে মাজে দেখিছে এটা খাদী মাস্ক এটা খুব প্ৰচাৰ চলিছে ছ'চিয়েল মিডিয়াতে হওক বা অন্যান্য প্লেটফৰ্মতে খাদীৰ মাস্ক এটা বনোৱা হৈছে আৰু খাদী মাস্কটো পিন্ধা উপযোগী বুলি কোৱা হৈছে গতিকে খাদী মাস্কৰ ব্যৱহাৰ সম্পৰ্কে কোৱা হৈছে কিন্তু আজিৰ বিষয়বস্তু ভাল্ভ থকা মাস্কৰ সম্পৰ্কেহে কথা পাতিম আমি যে আপুনি ভাল্ভ থকা মাস্ক পিন্ধিব লাগে নে নালাগে বা মই পিন্ধিব লাগে বা নালাগে কথাটো এনেকুৱা ধৰণৰ এতিয়া আপোনালোকে কেতিয়াবা দেখিছে চাগে কিছুমান এতিয়া অক্সিজেন দিয়া যিটো মুখা বা অক্সিজেন দিয়া যিটো মাস্ক থাকে কিছুমান মাস্কত অক্সিজেনৰ পাইপটোৰ ফালে অক্সিজেনটো ওলাই আহে সেইটো এটা ভাল্ভ থাকে আৰু বাহিৰৰ ফালে এটা ফুটা থাকে সেইফালে নিৰ্বিঘ্নে কাৰ্বন ডাই অক্সাইডটো মানুহে এৰি দিব পাৰে ওলোটাই কাৰ্বন ডাই অক্সাইডটো অক্সিজেনৰ পাইপডালৰ ফালে ঘূৰি নাযায় কিন্তু তাত এটা ভাল্ভ থাকে কিন্তু কিছুমানত থাকে কিছুমানত নাথাকে এতিয়া কথাটো হ'ল যেতিয়া আমি N95 এটা পিন্ধোঁ ভাল্ভ থকা থাকে কিছুমান নথকা থাকে যিটো N95 ভাল্ভ থকা মাস্ক অৰ্থাৎ হাফৰ বটলৰ হাফৰ নিচিনা মুখনি এখন থাকে সেইটো আমি পিন্ধিব লাগে নে নালাগে এতিয়া নিৰ্দেশ আহিছে যে সেইটো পিন্ধিব নালাগে সেইটো পিন্ধিব নলগা কাৰণটোনো কি আচলতে আমি জানিব লাগিব এনেইতো নালাগে বুলি কৈ দিলে নহ'ব হয় নাই বাৰু এতিয়া কথাটো হ'ল যেতিয়া আমি ভাল্ভ থকা মাস্কটো পিন্ধোঁ ঠিকে আছে বাহিৰৰ পৰা যিবিলাক আমি অক্সিজেন আহৰণ কৰোঁ বাহিৰৰ পৰা যিবিলাক বতাহ আহে সেই ভাল্ভটোত চেকি ভিতৰলৈ বিশুদ্ধ বতাহটো আমি সেৱন কৰিব পাৰোঁ বিশুদ্ধ বতাহটো ভিতৰলৈ সোমাই যায় আৰু যেতিয়া আমি ভাল্ভ নথকা মাস্কটো পিন্ধোঁ তেতিয়া এই যিটো আমাৰ ছাৰ্ফেচ আছে যি লেয়াৰ আছে সেই লেয়াৰটোৰ মাজেৰে আমাৰ বতাহটো বা অক্সিজেনটো ভিতৰলৈ সোমাই যায় আৰু সেইটো আমি সেৱন কৰোঁ আৰু যেতিয়া আমি আমাৰ কাৰ্বন ডাই অক্সাইডটো উলিয়াই দিওঁ মুখৰ পৰা নাকৰ পৰা কাৰ্বন ডাই অক্সাইডটো যেতিয়া উলিয়াই দিওঁ আমি তেতিয়া ভাল্ভ থকা মাস্কটো পিন্ধিলে কি হয় আপোনাৰ শৰীৰৰ ভিতৰৰ পৰা যিটো আমাৰ নিশ্বাসত যিটো গেছ এৰিম আমি সেই গেছটো চিধা ওলাই যায় সেইটো কোনো ফিল্টাৰ নহয় গতিকে আমাৰ যদি কেতিয়াবা কৰোনা ভাইৰাছ বা অন্যান্য বেমাৰ থাকে গতিকে যিটো সংক্ৰমিত বেমাৰ সেই সংক্ৰমিত বেমাৰটো যদি আমি ওলোটাই যেতিয়া আমাৰ নিশ্বাসত যেতিয়া এৰি দিম তেতিয়া মোৰ যদি কৰোনা ভাইৰাছ থাকে তেতিয়া অন্য এজন ব্যক্তিক বা অন্য ব্যক্তিক ইনফেক্ট কৰিব পাৰে কিন্তু যেতিয়া আমি ভাল্ভ নথকা মাস্ক পিন্ধিম তেতিয়া আমি যিখিনি মোৰ মুখত থাকে বা মোৰ মুখৰ যিখিনি ভাইৰাছ বা বেক্টেৰিয়া কিবা থাকে সেইখিনি অন্যলৈ বিয়পিব নোৱাৰে সেইখিনি ওলাই যাওঁতেও বস্তুটো চেকি ওলাই যাব মানে ফিল্টাৰ হৈ ওলাই যাব আৰু যদি ভাল্ভ থকা মাস্কটো পিন্ধোঁ ফিল্টাৰ হৈ সোমাব ঠিকেই কিন্তু ওলাই যাওঁতে চিধা ওলাই যাব ফিল্টাৰ নোহোৱাকৈ ওলাই যাব গতিকে মোৰ গাত যদি বেমাৰ থাকে অন্যলৈ হুঁচৰিত হৈ যাব মইতো চিকিউৰ থাকিম ঠিকে আছে কিন্তু অন্য এজন ব্যক্তি হয়তো সংক্ৰমিত হ'ব পাৰে বা তেখেত চিকিউৰ নহ'ব পাৰে কাৰণ মোৰ পৰা বেমাৰটো তেখেতলৈ বিয়পিব পাৰে গতিকে সেইটো কাৰণে এটা নিৰ্দেশনা ওলাইছে যে ভাল্ভ থকা মাস্ক পিন্ধিব নালাগে গতিকে ভাল্ভ থকা মাস্ক পিন্ধিলে হয় পিন্ধাজনটো সুৰক্ষিত হ'ব কিন্তু তাৰ বিপৰীতে থকাজন অন্যজন সুৰক্ষিত নহ'ব পাৰে গতিকে সেইটো কাৰণে আচলতে ভাল্ভ থকা মাস্কটো পিন্ধিব কোৱা নাই আৰু ভাল্ভ নথকা মাস্ক বা ভাল্ভ নথকা N95 মাস্ক বা অন্য ধৰণৰ ঘৰত বনোৱা মাস্ক পিন্ধিবলৈ কোৱা হৈছে আৰু মাস্কৰ লেয়াৰটো 3-4টা লেয়াৰ থাকিলে ভাল যিহেতু যিমানে লেয়াৰ থাকিব আপোনাৰ বতাহটো ফিল্টাৰ হৈ থাকিব এইটো নহয় যাতে আপোনাৰ উশাহ ল'ব নোৱাৰা এটা ডাঠ মাস্ক পিন্ধিছে তেতিয়াও আপোনাৰ দিগদাৰ হ'ব গতিকে সকলো সুস্বাস্থ্য কামনা কৰিছোঁ পুনৰবাৰ নতুন ভিডিঅ' এটাৰ সৈতে আপোনালোকৰ সৈতে আহিম আৰু আশা কৰিছোঁ সকলোৰ ভালেই এই বেয়া দিনবোৰ সোনকালে যাওক আৰু আমি কিবা এটা বস্তু এটা অৰ্ডাৰ এটা আহিলে বা কিবা এটা কথা এটা আহিলে আমিতো জানিব লাগিব কিয় পিন্ধিব লাগিব নালাগিব গতিকে ভাল্ভ থকা মাস্ক কিয় পিন্ধিব লাগে নালাগে এই সম্পৰ্কে আজি ভিডিঅ'টো আছিল ইমানখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ সকলোকে পুনৰবাৰ নমস্কাৰ জনাই ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম